खुलुमबाय नोंथांमोननि सिगाङाव आङो मोनसे वन अफ द मोस्ट इम्पोर्टेंट बिषय नोंथांमोननि सिगाङाव लानानै फैदों। जोबोद साननो गोनां बियो मोनसे सेन्टिमेन्टेल खोथा। बर्तमान समाव ट्रेन्डिं सोलिनाय 6टा जनगोष्ठीफोरनो एसटि होनायनि खोथा। आजिर तारिखत ट्रेन्डिंत थका 6टा जनगोष्ठीर कारणे एसटी मर्यादा दियार कथा। एटिया बाथुरी निउज कागजत चलि आसे নহয় रायसकल। दा बेवहाय मोनसे खोथाखौ गिबियावनो आङो बुंग्रोनो नागिरदों। जों बुंमालाय बुङा मालाय, जों होनो होन मालाय होआ होन मालाय, जोंनि खोथाजों बहा जानो। दा कन्स्टिटिउशनाव जुदि बियो राइट्स दङब्ला बिथांमोना बुंब्लाबो बुङाबाबो, होबथाब्लाबो होबथायाब्लाबो, होयोब्लाबो होआब्लाबो सोरबा बुंनायजों सोरबा होनायजों नङा मोनखागोन। आरो बे कन्स्टिटिउशनाव गैयाब्ला बेखौ डिमान्ड खालामनानैबो जेबो लाब गैया। गासैबो बुस्थुआ डिमान्डनि गेजेरजों जाजोबोब्लाथ' दिनैनि तारिखाव रुल्स सीमा होननाय बुस्थुआ थानाय नङामोन। আমি ডিম বুলি ক'লে বা নিদিম বুলি ক'লে কি হ'ব রাইসকল? কনস্টিটিউশনে এইটো ক'ব, কনস্টিটিউশনে এইটো বুজাই দিব। কনস্টিটিউশনত যি লিখা আছে 6টা জনগোষ্ঠীর কারণে এসটিকরণের কথা, জনজাতিকরণের কথা যদি কনস্টিটিউশনত সংবিধানত লিখা আছে হয়তো অটোমেটিক্যালি পাই যাব। যদি লিখা নাই এইটো চেষ্টা করিলেও না পাব, ডিমান্ড করিলেও না পাব, দাবি করিলেও না পাব। কোথায় বস্তুবিলাক, কোথায় রাইটস এন্ড প্রিভিলেজেস বিলাক, সুযোগ সুবিধা বিলাক হোক, অধিকার বিলাক হোক, ডিমান্ড কৰি পেলাই যদি পোৱা যায় তেতিয়াহ'লে ইয়াত এটা সীমা, এটা কন্ট্রোল বুলি নাথাকিব। এই কারণে যি লিখা আছে এইটো পাই যাব অটোমেটিক্যালি, যি লিখা নাই এইটো আন্দোলন ডিমান্ড যিমানে চেষ্টা কৰক কিয় নাপাব। মই এইটো নাপাওঁ এইটো পাওঁ বুলি কোৱা নাই, কনস্টিটিউশনৰ কথা মই কৈছোঁ। কিন্তু কনস্টিটিউশনে এইটো বিচাৰ কৰিব যে 6টা জনগোষ্ঠীৰ কাৰণে এসটি দিয়া কথাটো কনস্টিটিউশনত আছে না নাই, কনস্টিটিউশনালি রিটেন আছে না নাই, এইবিলাকক কনস্টিটিউশনে অধিকাৰ দিব। আমি ক'লেওতো নহ'ব, হয় না নহয় ৰাইজসকল? दा एसटी होनोब्ला एसटीनि शिड्यूल ट्राइबनि माखासे क्राइटेरिया थायो। बे क्राइटेरियाजों मिलायथारनांगौ। शिड्यूल ट्राइब एसटी হ'বলৈ হ'লে কিছুমান ক্ৰাইটেৰিয়াটো তেখেতসকলৰ দৈনন্দিন লাইফত, ডেইলি লাইফত কিছুমান ক্ৰাইটেৰিয়া মিলিব লাগে। তেখেতসকলৰ কালচাৰ, তেখেতসকলৰ খাদ্য, কিছুমান বাউণ্ডাৰী, কিছুমান বেকৱাৰ্ডনেছ, লিভিং এণ্টিটি, এইবিলাক ক্ৰাইটেৰিয়া মিলিব লাগে। আমি ক'লেতো গণ্ডগোল হ'ব, কোনোবা ক'লেতো গণ্ডগোল হ'ব, এই উমুকে ৰক্ষা কৰাৰ কাৰণে আন্দোলন চলাইছে, তেনেকুৱা ধৰণত মন্তব্য দিব পাৰে, তেখেতসকলে দুখ পাব পাৰে। এই কাৰণে ইয়াত ক্ৰাইটেৰিয়া যদি নিমিলাই তো তা কনস্টিটিউশনত যদি নাই এইটো আন্দোলন কৰিলেও নাপাব। আপোনালোকে নাপাব মই কোৱা নাই। যদি কনস্টিটিউশনত আছে ক্ৰাইটেৰিয়া যদি আছে অটোমেটিক্যালি পাই যাব। এটা ষ্টেটাছটো আন্দোলন কৰি লোৱা তো তা অটোমেটিক্যালি পোৱা। আৰু মূল কথাটো হ'ল বহুত বছৰ বেলেগ ষ্টেটাছ লৈ যাই থকাৰ পিছত এটা ষ্টেটাছ পোৱাৰ কাৰণে পিছত আন্দোলন চলোৱা, এইবিলাক কথা ক'লে বহুত দিগদাৰ হ'ব। তেখেতসকলে ইয়াত মই বিতংভাৱে ক'ব যোৱা নাই। আমাৰ লিডাৰ্ছ আছে, নন পলিটিকেল অৰ্গেনাইজেশ্যনছ আছে, ট্ৰাইবেল অৰ্গেনাইজেশ্যনছবিলাক আছে, আৰু এই সংগঠনবিলাকৰ লিডাৰ আমাৰ মাজত আছে। তেখেতসকলে কিছুমান সাজেশ্যন দিব, হয়তো থাকিব যিবিলাক এক্সিষ্টিং এসটি আছে
মই ডাইৰেক্টলি ক'ব নাযাওঁ যিবিলাক এক্সিষ্টিং ST আছে সবৰে মনত হয়তো থাকিব 6 জনগোষ্ঠী STৰ মৰ্যাদা যদি পায় আমি এক্সিষ্টিং ST হিচাপে কিছুমান রাইটস এন্ড প্রিভিলেজেসৰ ক্ষেত্ৰত ক্ষতি হ'ব নাকি আমি আগত যেনেকুৱা আছে তেনেকুৱা সুযোগ সুবিধা নাপাম নাকি এইবিলাক বৈধ থাকিব আৰু ডাঙৰ কথাটো হ'ল এই যে এক্সিষ্টিং STৰ মৰ্যাদা স্ট্যাটাস যিকোনো পৰ্যায়ত এই স্ট্যাটাসটো ৰক্ষা কৰাৰ কাৰণে এক্সিষ্টিং STয়ে এইটো কাম কৰিব প্ৰয়োজন হলে আন্দোলন কৰিম এইটোটো কথা এটো ন্যাচাৰালি স্বাভাৱিক আৰু আন্দোলন যেতিয়া কৰে তেতিয়া 6 জনগোষ্ঠী ST স্ট্যাটাস পোৱাৰ কাৰণে যে চেষ্টা চলাই আছে তেখেতসকলে অটোমেটিক্যালি বেয়াই পাব বা বিৰোধী হিচাপে মানি ল'ব যে আমি 6 জনগোষ্ঠীয়ে ST স্ট্যাটাস পোৱাৰ কাৰণে ইমান যুঁজি আছে তেখেতসকলে আমাক ৰক্ষা কৰাৰ কাৰণে আমাক উপস্থিত দিয়াৰ কাৰণে আৰু নতুনকৈ আন্দোলন চলাইছে এইবিলাক চিন্তাধাৰাটো আহিব মই এটাই অনুৰোধ এই চিন্তাধাৰাৰ মাজত যাহাতে কমিউনেল ক্লেশেছ নহয় এটাই মই অনুৰোধ সকলো ব্যক্তিৰ আৰু সাম্প্ৰদায়িক ৰাজনীতিক যাহাতে ইয়াত সৃষ্টি নহয় এই কারণে সকলো ব্যক্তিৰ এক্সিষ্টিং STৰ হক এতিয়া ডিমান্ড কৰি থকা 6 জনগোষ্ঠীৰ হক সবে এইবিলাক এই কথাটো বেলেন্সত ৰাখিব লাগে যাতে আমাৰ মাজত কমিউনেল ক্লেশেছ যাতে হ'বলৈ চান্স নাপায় এইটোই মই অনুৰোধ থ্যাংক ইউ नोंथांमोना मा सानो जाबादा जा फंनैसो खोथा बुंबाय भुल गोरोन्थि जायोबा निमाहा होगोन गिख्रंथाव बाथ्राया बेनो कमिउनेल क्लेशेसआ जाहाथे दाजाथों बेनोसै थैंक इउ वेरी माच फर वाचिं लाभ यू